আজি হ'ল চিলড্ৰেন ডে আৰু সেয়েহে ধুনীয়াকৈ সাজি কাচি ওলাই আহিছোঁ স্কুললৈ বুলি। যিহেতু এনুৱেল কালচাৰেল কম্পিটিশ্যন আৰু চিলড্ৰেন ডে বেলেগকৈ কৰা হ'ব, কিন্তু মই আপোনালোকক এটা ভিডিঅ'তে দেখাব চেষ্টা কৰিম। আজি এতিয়া অলপ পিছত অকণমান প্ৰগ্ৰেমবোৰ ষ্টাৰ্ট হ'ব, কিন্তু এতিয়া হোৱা নাই। সেয়েহে আমি অকণমান ফটো চটো উঠি এনজয় কৰিছোঁ আৰু আপোনালোকক দেখাম দেই। অল অফ ইউ ফৰ মাই ইউটিউব চেনেল। আৰু এয়া মই আহি সোমোৱাৰ লগে লগে সিহঁতে মোৰ ওচৰলৈ একেবাৰে দৌৰ মাৰি আহিছে। মোক বোলে আজি খুব ধুনীয়া লগা হৈছে। আৰু এনেতে আৰম্ভ হৈ গ'ল আমাৰ প্ৰগ্ৰেমসমূহ। আৰু প্ৰথমতে ষ্টেজ ইনাগুৰেশ্যন হ'ল আৰু তাৰপাছত ষ্টুডেণ্টসমূহে মিলি অকণমান কোৰাছ চৰাছ গালে আৰু বাকীখিনি প্ৰগ্ৰেম আগুৱাই লৈ যাব। Pandit Jawaharlal Nehru was the first Prime Minister of India. আৰু এতিয়া আৰম্ভ হৈ গ'ল এজ ইউ লাইক, মানে ফেঞ্চি ড্ৰেছ কম্পিটিশ্যন। ষ্টুডেণ্টবোৰে ইমান ধুনীয়াকৈ নিজকে সজাই আহিছে, লগতে মাকসকলেও। আৰু এজনেতো জুবিন গাৰ্গেই হৈ আহিল, ইমান ধুনীয়াকৈ মায়াবিনী গালে নহয়। ধুনীয়া গাইছে, ধুনীয়া গাইছে দেখোন। ইমান চিৰিয়েল ইমান ধুনীয়াকৈ মিলাইছে। আৰু এতিয়া আৰম্ভ হৈ গ'ল ডান্স কম্পিটিশ্যন। একেবাৰে গ্ৰুপ A, B, C কৰি দিয়া হৈছে। একেবাৰে সৰু ক্লাছৰ পৰা ডাঙৰলৈকে ডান্স কৰিছে। আৰু যিমান দূৰ মই দেখিলোঁ, আমাৰ স্কুলৰ যিখিনি ষ্টুডেণ্ট আছে ডান্সৰ ক্ষেত্ৰত বহুত বেছি টেলেণ্টেড হয়। আৰু এইখিনি হ'ল LKGৰ ষ্টুডেণ্ট, যিখিনিয়ে ৰাইমছ ডান্স কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছে। ইমান কিউট লগা হৈছে চাওকচোন এওঁলোকক। আৰু একেবাৰে শেষত আমি টিচাৰ্ছখিনিও অকণমান ডান্স কৰিলোঁ। যিহেতু সকলোৱে কৰিলেতো আমিনো কিয় পিছ পৰি থাকোঁ। বহিলৈ ঘৰ স্কুলৰ পৰা বহুত বেছি ভাগৰ লাগিছে। এতিয়া আৰু বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো, যাওঁ কাপোৰ চাপোৰ সলাই পেলাই ভাত চাত খাওঁ। আৰু মোক দেখাৰ লগে লগে আমাৰ লিটিল চিংঘাম আহি গৈছে, আমাৰ লিটিল চিলড্ৰেন। ভাতৰ মুখেৰে ভাত খাই পেলাই আহিছে। ঠিক আছে, আজিৰ এই ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাব, লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট দিব আপোনালোকৰ চিলড্ৰেন ডে কেনেকৈ পাৰ কৰিলে। ঠিক আছে, আজিলৈ আহিছোঁ, বাই বাই।